বোলে কালৰ কাল বিপৰীত কাল, বাঘেও চেলেকে হৰিণাৰ ছাল। ওলোটা অন নেকি বাৰু? যিটো কথা মই আপোনালোকক ক'বলৈ গৈ আছোঁ, সেইটো শুনিলে আপোনাৰ মাথা উল্টা হৈ যাব। কি যে নঘটে এই পৃথিৱীখনত। এফালে যদি কৰোণাৰ ফলত মানুহৰ জীৱন ধাৰণৰ প্ৰণালী সলনি হৈছে, আনফালে আকৌ কিছু সংখ্যকৰ সলনি হৈছে মন। একাংশৰ কিছুমান কাম কাজে এতিয়া লাজতে পেলাইছে বহুজনক। তাৰ মাজতে সংঘটিত হৈছে এনে এক আচৰিত ঘটনা। ৩৫ বছৰীয়া মাক এইবাৰ বিবাহ পাশত আবদ্ধ হ'ল ২০ বছৰীয়া পুত্ৰৰ সৈতে। নিজৰ মাহীমাকৰ সৈতে প্ৰেমত পৰিল যুৱক। শেষত মাহীমাকেও দেউতাকৰ সৈতে বিবাহ বিচ্ছেদ কৰি সন্তানৰ সৈতে পাতে নতুনকৈ সংসাৰ। এই দুজনে হ'ল সেই মহান ব্যক্তি দুজন। ৰাছিয়াৰ মাৰিনা নামৰ মহিলাগৰাকীয়ে প্ৰথমে বিবাহ পাশত আবদ্ধ হয় এলেক্সি নামৰ এজন ব্যক্তিৰ সৈতে। কিন্তু বিয়াৰ কেইবছৰমানৰ পিছতে মাৰিনা প্ৰেমত পৰে এলেক্সিৰ প্ৰথমগৰাকী পত্নীৰ সন্তানৰ সৈতে। আনকি এলেক্সিৰ পুত্ৰও নিজৰ মাহীমাকৰ সৈতে বিবাহত বহাৰ মন মেলে। শেষত মেৰিনা আৰু এলেক্সিৰ বিবাহ বিচ্ছেদ হয় আৰু দুয়ো নতুনকৈ আৰম্ভ কৰে সংসাৰ। এই ঘটনা সংঘটিত হৈছে ৰাছিয়াত। ভিডিঅ'টো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু এনেধৰণৰ আৰু অধিক ভিডিঅ'ৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। ধন্যবাদ।